আজি কাতি বিহু বুলি অলপ মচা হ'ল। এইটো বেটাৰ তুলসী পুলি, এইটো সৰুটো বেটাৰ। ফ্ৰেণ্ডছ, আজি কাতি বিহু, তাৰ কাৰণে তুলসী ভেটি বনোৱা হ'ল। এয়া মই মচিলোঁ, এইখিনি মই মচিলোঁ। এইটো মোৰ তুলসী ভেটি মই বনালোঁ। সেইটো অকণিটো বেটাই বোলে পূজা কৰিব, তাৰ কাৰণে বোলে সি তুলসী ভেটি বনাইছে। সেইটো পূজা কৰিব বোলে সি। এয়া সেই পূৰা কামত লাগি গৈছে মোৰ লগতে। চাই থাককচোন আজি দিনটো কেনেদৰে পাৰ কৰোঁ আমি কাতি বিহু বুলি। ফ্ৰেণ্ডছ, আজি এই সকাম এটা কৰিছোঁ মাৰ কাৰণে। মাৰ গাটো ভাল নাই যে, সকাম এখন কৰিছোঁ। চাই থাককচোন কি কৰোঁ। সকামত ভকত তিনিজনৰ আনি ভাত এসাঁজ খুৱাইছোঁ আৰু তাৰে নিয়ম এটা কৰিছোঁ। হাঁহৰ মাংস, হাঁহ আৰু কোমোৰাৰ লগত। এয়া পটল আৰু সৰিয়হ জোল। এয়া দালি বনোৱা হ'ল আৰু এয়া ভাত আজি সকামৰ। হেল্ল' ফ্ৰেণ্ডছ, আজি কাতি বিহু, তাৰ বাবে এয়া মই মেখেলা চাদৰ পিন্ধিছোঁ আৰু এয়া বেটা ৰেডি হৈ আছে পূজা কৰিবলৈ। আমাৰ এনেই নিয়মটো কৰিছোঁ আজি, তেনেকৈ বিশেষ কৰা নাই দিনত, কাৰণ সকামখন হৈ গ'ল। তাৰ বাবে এনেই নিয়মটো কৰি থৈছোঁ আজি। মই এয়া অলপ নাৰিকল দীঘল দীঘলকৈ কাটি লৈছোঁ। দীঘল দীঘলকৈ নাৰিকল কাটি লৈছোঁ আৰু সৰু সৰুকৈ নাৰিকল আৰু কল মই কাটি লৈছোঁ এনেকৈ, কাৰণ এনেই নিয়মটো কৰিছোঁ বুলি কৈছোঁৱেই। আৰু এয়া মগু, চানা, এইফালে চাউল অলপ দিছোঁ আৰু আদা তিয়াই থৈছোঁ। আহকচোন চাই যাওঁ মই পূজা কৰা আজি। ফাৰ্ষ্টত আমি এয়া ভগৱানৰ ওচৰতে চাকি জ্বলাই লৈছোঁ। বেটাও এয়া জ্বলাইছে ধূপ। তাৰপিছত চাই যাওকচোন আৰু কি কৰোঁ। দেখি পাইছানে কিবা এটা? এইটো মাটি তুমি কোৱা। তোমাৰটোত নহয়, একেটাতে কৰিম আৰু এতিয়া দেই। তোমাৰটোত মোৰটোত বুলিবলৈ নাই, একেটাতে কৰিম আৰু। আকৌ জেগা সলাবানে? বাদ দিয়া, একেটাতে হ'বচোন দিয়া। যোৱা যোৱা। এইটো মই ৰ'বা দেই অনু। চলাই দিয়া। এইটো চলাই দিয়া। তোমাৰ ধূপ ৰ। তোমাৰ ধূপ। কৈছো কিন্তু এজবা ৰ'বাচোন, ৰ'বা হিলাই দিবা। তোমাৰটোতো প্ৰসাদ দিবা নেকি? তোমাৰটোতো প্ৰসাদ দিবা নে? এয়া তোমাৰটোত প্ৰসাদ দিবা। ৰ'বা মই দি দিছোঁ, ৰ'বা। তুমি নাজানিবা যে, জানিবা জানো তুমি প্ৰসাদ দিবা? মই দি দিছোঁ, এইখিনি লোৱা। অকণমান ল'বা দেই, বেছি মই বেছি নাই দিয়া নহয়। লৈ যোৱা, লৈ যোৱা। দিছা? মই নমু কৰি খাম। এইটো তাই খাম। ইয়াত নাখায় নহয় ন? ইয়াত ৰখি থাকিম নি আমি এতিয়া?
আদাবোৰ তোমাক দিম মোক আদাটো তোমাক দি দিওঁ মই খাই থাকিম ঘৰত খাবাগে আকৌ ভিতৰত নাখাওঁ ভিতৰত খাব মন নাই যোৱা ঐ খেলা পৰি যাবা দেই হা পৰি নাযাবা দেই কৈছো ঐ তোপে এতিয়া মোক পেলাই দিছে হা কৃষ্ণ কৰা বা কিনছো কেন এয়া বেটাই খাই আছে আমি পূজা কৰিলোঁ বেটাই বোলে তুলসী তলতে হেৰি কৰিব বোলে এতিয়া এয়া মোৰ প্ৰসাদ ভগৱানৰ ওচৰত দিছোঁ মোৰ আঙুলি কলপাত নাছিলে সেইকাৰণে মই এনেদৰে দি দিছোঁ আৰু এয়া বেটাৰ তুলসী ভেটি এইটো বেটাও পূজা কৰিছে অলপ নিয়মটো কৰিছে সি এয়া চাওক মই গেটত চাকি দিছোঁ এয়া গেটত জ্বলি আছে এয়া দুৱাৰমুখতো মই দুখন চাকি দিছোঁ এয়া চাওক মই জুই ঘৰতো দিছোঁ এয়া জুইশালত চাকি এগছ ওচৰতে ৰাখি ধূপ দুডাল দিছোঁ মই চাওক এয়া বাৰীটো দিছোঁ এয়া দেতাই লাও গছৰ গুটি দুটামান দিছিলে সেইকাৰণে মই ইয়াত বাৰীত দি দিছোঁ চাকি এখনৰ দি ধূপ দুডাল এয়া পাকঘৰটো দিছোঁ চাকি এখন মোৰ পূজা কৰি এয়া প্ৰসাদ লগাই থৈছোঁ